আমি গাঁৱত ফুৰিব আহিছিলোঁ এতিয়া গাঁও শুনিলোঁ গাঁৱৰ ওচৰতে এখন ভাচানি এখন হয় লগতে মীনা বজাৰ কিবা কিবি হয় এনেকৈ সেইকাৰণে আমি চাব যাব ওলাইছোঁ তাতে মই মোৰ ফেমিলি গোটেইখিনি যাম এতিয়া গৈ ভিডিঅ' এটা বনাম তাতে ব্লগ এটা বনাম আৰু যদি আপোনালোকে ব্লগটো চাই ভাল পায় লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বজাৰ এখন আছে বজাৰ এখন চাব লাগে মমো চাওমিন খাব আহিছিল মেলা মানে বজাৰ নিচিনা বহে আৰু সেইবিলাক আছে কিবা কিবি আগতে সেইবিলাক নহয় কিবা কিবি কিবা দেখা বৰদৈচিলা ভিন্দি আৰু তই মই ভিতৰত আহি কেনে গাড়ী লৈ যাম স্পাইৰেল কৰি যাম খেলৰ বস্তুৰ দোকান চাওক কিমান মানুহৰ ভিৰ এই আজি ভাচানি আছিল যে তাতে ওচৰতে এখন মেলা টাইপৰ লাগিছে তাকে চালোঁ আমি চাই এতিয়া ঘৰত গৈ আছোঁ বহুত মানুহৰ ভিতৰত সোমাবই নোৱাৰি ইমান মানুহ চুনচান গলিৰ মাজত আমি আহি আছোঁ আমাৰ আচলতে পূজা চাই আহোঁতে বহুত দেৰি হৈ গ'ল লাহে লাহে আহি আছোঁ চাই লওঁ কি হয় ৰাস্তাটো ইমান ভাল নহয় বুলি মাজে মাজে শুনিছোঁ আমি তথাপিতো আগবাঢ়ি গৈ আছোঁ আমি এতিয়া মানে আমাৰ চকাটোৰ মানে কিবা পামচাৰে হ'ল নে কি হ'ল বুজি পোৱা নাই মানে গাড়ীখন স্পীড যাব নোৱাৰে লাহে লাহে গৈ আছোঁ আমি সেইকাৰণে এতিয়া চাওঁ কিমান দেৰি পিছত গৈ পাম আচলতে পূজা হেৰি চাই আহোঁতে দেৰি হৈ গ'ল বহুত নিৰিবিলি ৰাস্তাতে ইয়াতে মানুহবোৰ নাই আৰু গৈ আছোঁ এতিয়া চাওঁ কিমান দূৰ যাব পাৰোঁ এনেকৈ
মান দিব লাগে আমি দুটাই মানুহ নাইতো এইটো হয়নে এই বগা বগা কিবা এটা দেখা পাই আছোঁ ধোৱা ধোৱাই লাগে পাই আছোঁ দেই বহুতবাৰ দুবাৰ তিনিবাৰ দেখিলোঁ মই দেখা পাইছেনে সবে কিবা এটা দেখা যেন পালোঁ হোৱাইট কালাৰ গাড়ীখনৰ চকা পামচাৰ হৈ গ'ল আজি লাহে লাহে আহি আছোঁ এতিয়া কি কৰোঁ কি পাৰ হৈ আছে কিবা হোৱাইট কালাৰ কিবা পাৰ হোৱা যেন পালোঁ পাৰ হৈছে দেই কিন্তু আবার মারি দিয়েছেন আপনারা এটা পার হয়ে গেছে কি হয়েছে কি হয়েছে সঁচা করে ভোট দেখা পাবো নাকি আগবাড়ি না যাবো ওখানে খাওয়া লোক লাইটটা লোক কমাই দিয়েছো সোনকালে বল কি দেখা পালো আজি আমি এই ঘৰ সোমালোঁ এতিয়া আহি গাড়ী সোমাই দিলোঁ আজি বহুত ভয় লগা দিন গ'লে মানে ৰাতি গ'ল ভয় লগা আচলতে আৰু আমি কেতিয়াও এনেকুৱা হোৱা নাই আগে পিছে মই বহুত ঘূৰিছোঁ বাৰু ৰাতি কিন্তু আজি মানে কি গ'ল আগেদি আমি মানে দুবাৰ তিনিবাৰ গৈছে আমাৰ গাড়ী ধোৱা ধোৱা হৈ গ'ল দুবাৰ তাৰপিছত মানে ৰিয়েলি এটা যোৱা যেন পালোঁ লাষ্টত গাড়ী ৰখাই দিলোঁ আৰু যিহেতু গাড়ীখন পামচাৰ হৈ আছিল স্পীডত আহিব নোৱাৰোঁ বহুত ভয় ভয়কৈ আহিলোঁ আৰু আজি এইখিনিতে ব্লগটো শেষ কৰিম আৰু আপোনালোকে ব্লগটো চাব আৰু গাঁৱৰ আহি মানে ভোট চাই কেনেকুৱা এক্সপিৰিয়েঞ্চ সেইটোও বাৰু আপোনালোকক জনাব চেষ্টা কৰিছোঁ থেংক ইউ